Hello guys, namaskar and welcome back to my YouTube channel. আৰু বৰ্তমান আছো guys মই গুৱাহাটী Beltola Tiniali বান্ধৱী এজনীৰ ঘৰত মানে ভাড়া ঘৰত আৰু লৈ যাম মই আজি আপোনালোকক এটা ধুনীয়া জায়গা লৈ আৰু বৰ্তমান আছো মই 3 তলা বিল্ডিংৰ ওপৰত আৰু চাও পাইছে guys কিমান ধুনীয়া গুৱাহাটীখন চাওক guys চাওক ইমানেই ধুনীয়া This is Guwahati, this is Ahom, আমাৰ awesome Ahom. তো গাইজ লৈ যাই আছো আপোনালোকক এটা ধুনীয়া জায়গা লৈ তো চাই থাকিব পুৰা হেক লৈকে আৰু আজি প্ৰথমবাৰৰ বাবে মই মোৰ এই GoPro Maxত MotoVlogging কৰি আছো কাৰণ মোৰ আহি পাইছে মোৰ MotoVloggingৰ হেলমেট ষ্ট্ৰেপ আৰু এই হেলমেট ষ্ট্ৰেপটোত এই GoPro Maxটো লগাই কেনে আপোনালোকক দৃশ্য দেখাই যাম আৰু যি জায়গাত যাম চাই থাকিব গাইজ হেক লৈকে তো লগ পাই আছো MotoVloggingত Oh, this is Guwahati, guys. This is Guwahati. Aru moksab, guys. Kor pisu. Apnaloko intro dibo karone. Joldi nami jao. নহলে মালিকে মোক দেখা পালে গালি দিব। Yamo bike. খোলা no tension. Just start কৰি গলে হল। So guys, মই গৈ আছো কৈ দিও আপোনালোকক মই গৈ আছো আজি গান্ধী মণ্ডপ মানে গাইজ বৰিং যোৱা নাই গান্ধী মণ্ডপত সেইটো কাৰণে আজি মন গ'ল গান্ধী মণ্ডপ যাবৰ কাৰণে যিহেতু গান্ধী মণ্ডপৰ যিটো ৰাস্তা ও মাই গড ইটস অসম ৰাস্তা মানে পুরা একদম একা দেখা শিলং নিচিনা ফিল হ'ব শিলং নিচিনা ফিল হ'ব কেনেকৈ স্কুটি চলাই ন মানুহবোৰে যেহেতু গাইজ মেঘালয় বৰ্তমান যাব নোৱাৰি বা মেঘালয়ত গ'লে কোভিড নিগেটিভ চাৰ্টিফিকেট লাগে সেইটো কাৰণে মোক অলপমান শিলঙৰ ৰাস্তা ফিল কৰিব মন গৈছে সেইটো কাৰণে মই গৈ আছোঁ গান্ধী মণ্ডপ কাৰণ গান্ধী মণ্ডপৰ যিটো ৰাস্তা আপোনালোকক শিলং যেনে লাগিব লগে ট্ৰাফিক পালোঁ চাওক না গাই ইমান ট্ৰাফিক ইমানেই ট্ৰাফিক আৰু গাইজ বৰ্তমান টাইম হৈছে 15:57 মানে 3:57 4টা বাজিব আৰু গাইজ বতৰটো চাওক বেষ্ট টাইম টু গো চামৱেৰ সেইটো কাৰণে মই এইখিনি টাইমত ওলাইছোঁ কাৰণ এইখিনি টাইমত ৰ'দটো বহুতে কমি যায় আৰু গাইজ আপোনালোকে জানে 5টা বজাৰ লগে সন্ধিয়া হ'বলৈ ধৰে যিহেতু আজিকালি দিন কম ৰাতি বেছি মানে সময়টো বেছি ৰাতি দিনৰ সময়টো কমি গৈছে কাৰণ ঠাণ্ডা দিন আহি আছে Baleno Nexa ভাল লাগিছে Astros Nexa কেনে ভাল লাগিছে আৰু গাইজ আপোনালোকে চাগে ভাবি আছে মই লেফ্ট সাইডে কিয় ক্ৰছ কৰি আছোঁ মানে চিটি চলে এইবোৰ লেফ্ট সাইডে ৰাইট সাইডে সিফালেদি আপোনালোকে খালী ৰাস্তা পাব আপুনি চাইডেদি কাটি কিনে লাহেকৈ বা জোৰে আপোনাৰ ইচ্ছা আৰু মুঠতে নলগাব কিন্তু চিটিত পাৰি কিন্তু টাউনত নোৱাৰি টাউনত যদি আপোনালোকে লেফ্ট সাইডেদি ক্ৰছ কৰে আপোনালোকক পুলিচে বম ফাইন কৰিব আৰু এয়া চাওক গাইজ ইমান ধুনীয়া ক্লক টাৱাৰ আৰু পালোঁ বৰ্তমান গাইজ দিছপুৰ অসমৰ কেপিটেল দিছপুৰ পালোঁ গাইজ মোৰ লেফ্টত মানে এইটো চাইডত এয়া টি অকশ্যন চেণ্টাৰ আৰু গাইজ ইয়াতে জানেনে 500 টকালৈকে চাহ আছে মানে চাহ খাব পাৰিব আপোনালোকে 500 নে 5000 কিবা এনেকুৱা আছে মই ক'লোঁ যি কি নহওক যদি আপোনালোকে মোক মৰম দিয়ে এদিন আপোনালোকক 500 নে 5000 টকাৰ চাহ দিয়ে নহওক দিনপুৰাই খাইছিলে মোৰ মনত আছে তো ময়ো খাম মোৰো ইচ্ছা আছে দামী চাহ খাবলৈ
তো মা দেউতাকৰ পইচা খৰচ কৰিব ইমান ইচ্ছা নাই, তো নিজে কমাই কিনে খাম, নিজে কমাই কিনে যিটো খাম সেইটো টেষ্ট বেলেগ হ'ব গাইজ মা দেউতাৰ পইচাৰে খোৱাতকৈ। তো গাইজ আপোনালোকে মোক মৰম দিব এনেকুৱাকৈ সদায় সদায়, তেতিয়াহ'লে আপোনালোকক চাহ খুৱাই দেখাব পাৰিম, হয়তো আপোনালোককো কেতিয়াবা লৈ আহিম চাহ খুৱাবৰ কাৰণে, অলপ দামী চাহ মানে। বাৰু গাইজ মই প্ৰথম আজি মানে এইটো কেমেৰাত মানে GoPro Maxত MotoVlogging কৰি আছোঁ। আপোনালোকে মোৰ ভইচটো শুনা পাইছেনে নাই মই নাজানো, যিহেতু মোৰ এই কেমেৰাটোত এক্সট্ৰা মানে মাইক এডাপ্টাৰ লগোৱা নাই, যিহেতু লগাবৰ কাৰণে ফেচিলিটিও দিয়া নাই GoPro Maxে। আৰু GoPro Maxৰ মতে ইয়াতে আছে 6টা শ্বটগান মাইক, তো পাৰফৰ্মেঞ্চ ভালেই হ'ব লাগে এডাপ্টাৰ নোহোৱাকৈও। তো গাইজ যদি মাতটো ভালকৈ আহিছে কিন্তু তো বাচি গ'লোঁ, যদি নাহে তেন্তে আপোনালোকে এনেকৈ মানে শুনিব লাগিব মোৰ, যদি MotoVlogging কৰোঁ মানে এনেকৈ আপোনালোকে আৱাজ পাই থাকিব। ইয়াতকৈ মানে বেটাৰ কোৱালিটি চাউণ্ড নহ'ব, যিহেতু মোৰ এই GoPro Maxটোত মানে এক্সট্ৰা এডাপ্টাৰ মানে এক্সট্ৰা মাইক ছাপৰ্ট নকৰে। এতিয়া মই নাজানো কোম্পানী কিয় দিয়া নাই, শুনিছোঁ এইটো চবতছে ভাল মানে চবতছে বেষ্ট GoPro Maxটো হয়, মানে একশ্যন কেমেৰা চব ক্ষেত্ৰত, স্পেচিয়েলি 360 কাৰণে চবতকৈ বেষ্ট হয়। সেইটো কাৰণে মই লৈছোঁ এইটো, নহ'লে মই 6, 7, 8, 6টো বাদ দিয়ক 7, 8 ল'ব পাৰিলোঁ হয়। কিন্তু যিহেতু মই শুনিছোঁ যে ইয়াতে মজা 360 শ্বট ল'ব পাৰি গাইজ, আপোনালোকৰ কাৰণে মই 360 শ্বট মানে ভিডিঅ'জ লৈ কিনে দেখাম। কিন্তু তাৰ কাৰণেও মোৰ এটা প্ৰব্লেম হৈ গ'ল, মই কেমেৰাটো লৈছিলোঁ মানে 22 তাৰিখমানত, 22 তাৰিখত আহি পাইছিলে, কিন্তু ইমান দিনে মই আপোনালোকক এটাও GoPro যিটো মানে 360 শ্বট মানে GoPro Maxৰ এইটো আপোনালোকক মই দেখাব পৰা নাই, কাৰণ মোৰ মোবাইলত টেষ্ট কৰিব নোৱাৰি 360 ভিডিঅ', যিহেতু মোৰ মোবাইলটো হৈছে Redmi Note 8 Pro 128 GB, এইখিনিলৈকে ঠিকে আছে, বাট 6 GB ৰেমৰ কাৰণে ছেট কৰিব নোৱাৰি। মানে 360 ভিডিঅ' ছেভ কৰাৰ কাৰণে গাইজ ইয়াত লাগিব 8 GB ৰেম। চাওক গাইজ ইমান পাৱাৰফুল 360 ভিডিঅ'কেইটা। তো মানে ক'ব গ'লে মই বহুত দুখ লাগি আছে এতিয়া, যিহেতু ঘৰৰ পৰা নতুন ফোনটো নিদিব এতিয়া, তো মই কেনেকৈ ছেভ কৰিম নাজানো, চাগে বেলেগৰ ফোনত ভৰাই আপোনালোকক মানে দেখাব লাগিব, আৰু নহ'লে 360 ভিডিঅ' মানে বহুত কম হ'ব আৰু মানে ৰেয়াৰ হ'ব, আৰু এভৰি ব্লগত আপোনালোকে মোৰ 360 ভিডিঅ' নাপাব। আৰু আজিতো পাবনে নাই নাজানো, পাব পাৰে 360 শ্বট, কিন্তু আশা বহুতেই কম আছে, তথাপিও চেষ্টা কৰিম। আৰু 360 শ্বট ল'লে গাইজ চাৰ্জ বহুতেই টানে GoPro Maxৰ মানে বেটাৰী পাৰফৰ্মেঞ্চটো বহুতেই বেয়া। যদি আপোনালোকে 360 ভিডিঅ'ত পূৰা মানে ফুল পাৰ্চেণ্ট মানে 100% চাৰ্জ দিয়াৰ পিছত চলাই ন, হাৰ্ডলি 1 ঘণ্টা নে 2 ঘণ্টাহে যাব, 1 ঘণ্টা 1.5 ঘণ্টা যাব, 2 ঘণ্টা নাযায়। আৰু নৰ্মেল যদি মানে কৰে যায় ৱাইড এংগেলত মানে ৱাইড ভিডিঅ' এইটো হৈছে ৱাইড ভিউ, ৱাইড লেন্স, আৰু আছে নেক্সট ছুপাৰ ভিউ, আৰু কিবা কিবি আছে ইমান নাজানো। যদি এইটো আপুনি নৰ্মেলত কৰে তেন্তে 4 ঘণ্টামান যাব বুলি কথা আছে, 4 ঘণ্টা 40 মিনিটমান। এতিয়ালৈকে মই ইমান ইউজ কৰি চোৱা নাই মানে, তো আজি ফাৰ্ষ্ট ইউজ কৰি আছোঁ, তো কেনেকুৱা হয় মই ইউজ কৰাৰ পিছত গম পাম, মানে ভালকৈ ক'ম আৰু একুৰেটলি। এতিয়া মানে বৰ্তমানলৈকে মানে যিটো টাইম দেখায় মানে GoPro Maxৰ স্ক্ৰীনত, সেই টাইম মতে কৈ আছোঁ যে 4 hours 40 minutes ই বেকআপ দিব বুলি দেখাই আছে, মানে নৰ্মেলি যদি এইটোত কৰোঁ। আৰু 360টো বহুত কম, 1.5 ঘণ্টামান দিব চাগে। তো গাইজ আহি পালোঁ এয়া ABC পাইছোঁ। আৰু ইয়াত যে নাম গাইজ ABC কিয় দিছে, কোনে দিছে একো মই বুজি পোৱা নাই। নামটো চাওক না গাইজ, ABC এনেকুৱা আৰু কিবা নাম থাকে নে জেগাৰ, A for apple, B for ball, C for cat, ABC, সেইটোতো ABC ন, যি আমি সৰুৰ পৰা পঢ়ি আছোঁ। কি যে নাম ৰাখে ন গাইজ মানুহবোৰে, কি ক'ম আৰু এয়া পালোঁ ভাঙাঘৰ পালোঁ গাইজ, ভাঙাঘৰ পালোঁ, ভাঙাঘৰ। আৰু গাইজ এয়া হ'ল বিগ বাজাৰ, গুৱাহাটীৰ ওৱান এণ্ড অনলি বিগ বাজাৰ। আৰু গাইজ যিটো ৰাস্তা হৈছে ৰাজগড় ৰড,
আৰু ইয়াতে বৰ বহুতো স্মৃতি জড়ি হৈ আছে যিহেতু মই ভাঙা ঘৰ আকাশত পৰিছিলোঁ তো এইটো ৰাস্তা দিয়ে মই আগতে চাইকেল মাৰি মানে পেডেল মাৰি আহিছিলোঁ আৰু মোৰ পিছতো আছে অলপমান আগত ৰাজগড় বাইলেন 11 এয়াই আৰু ইয়াতে সন্মুখত আছে মানে অলপমান আগত আছে পটেঞ্চিয়েল য'ত মোৰ মামা কোচিং কৰিছিল মামা মানে এনেকুৱা আৰু কাজিন মামা টাইপ আৰু এইটোৱে গাইছ পটেঞ্চিয়েল আৰু আজিকালি কনচেপ্টো আছে একেলগে এইটো চাওক পটেঞ্চিয়েল কনচেপ্ট পটেঞ্চিয়েল থাকে ছেকেণ্ড ফ্ল'ৰ কনচেপ্ট থাৰ্ড ফ্ল'ৰ তো গাইছ পাই গ'লোঁ ৰাজগড় বাইলেন নাম্বাৰ 11 এফালে দিয়ে যাব পাৰি গান্ধী মণ্ডপ আৰু ইফালে দিয়ে যাব পাৰি মোৰ XX XXTG মানে কাৰণ ইয়াৰ আগত আছিলোঁ মই আহোম গাঁৱত আৰু তাৰ আগত আছিলোঁ মই এই বিল্ডিংটো যে দেখা পাইছিল বগা ৰঙৰ ৰাইট ছাইডত সেইটোৱে আছিল মোৰ পিজি আকাশত পৰাৰ সময়ত আৰু চিধা নাযাওঁ কাৰণ গান্ধী মণ্ডপ হয় এইফালে দিয়ে হৈছে লেংথ ৰাস্তাৰ ৰ'ড কিলোমিটাৰ হৈছে 2.225 কিলোমিটাৰ কিমান দিনৰ মূৰত কিমান মাহৰ মূৰত আজি আহিছোঁ মানে কি ক'ম কেনেকুৱা ফিলিং হৈ আছে মই আজি আপোনালোকক বুজাব নোৱাৰোঁ এতিয়া এইখিনি আহি পোৱাৰ লগে লগে মোৰ জোচ আহি যায় গাইছ টাৰ্ণিং পালোঁৱে চাওক গাইছ বিউটি চাওক ডেটিং কৰি আছে মানে এনেকুৱাকৈ ৰাস্তা পাই থাকিব আৰু আপোনালোকে বহুত কাপলছ শ্বিলং কি ঠাণ্ডাও লাগি আছে মই পাহাৰত আহিছোঁ ন ৰাস্তা চাওক ইমান একা পালোৱে আৰু পাহাৰৰে গাড়ী চলাই অহা যোৱা কৰোঁ মই চাওক গাই সূৰ্য ডুবি আছে এয়া কিবা এটা মন্দিৰ হয় মন্দিৰ বা কালী মন্দিৰ চাগে সেয়াও জানো অলপমান এনেকৈ মানে কণাই আপোনালোকে কাপোৰ পাই থাকিব এছ ফৰ ডেফিং জেচিবি ষ্টাৰ্ট ইমান ধুনীয়া মাই গড তো গাইজ পালোঁ গান্ধী মণ্ডপ কিন্তু মই নাজানো সোমাব চাগে নিদিব যেন লাগি আছে কিয়নো গেট দেখা পাই আছোঁ মই বন্ধ ইয়াতে বহুত কিবা কিবি লিখা আছে ভালকৈ চাওক আৰু ইয়াতে লিখা আছে ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 8 বজালৈ খোলাৰ সময় কিন্তু যেহেতু কৰোনা যেহেতু লকডাউন সেইটো কাৰণে তলা লগোৱা তো গাইজ যোৱাৰ আগত আপোনালোকক এই ইমান ডাঙৰ ইমান ওখ নেশ্যনেল ফ্লেগটো দেখাই যাওঁ বুলি মই ভাবিছোঁ যেহেতু আমাৰ অসমতে আমাৰ ইণ্ডিয়াতে মানে আমাৰ গুৱাহাটীতে ইমান ডাঙৰ ফ্লেগ আছে গাইজ চাওক
আৰু এই ফ্লেগটো দেখি কিনে মোৰ জনগণ মন গাবলৈ ইচ্ছা গৈছে এতিয়া আৰু এইফালে ধুনীয়া গীত বাজি আছে এই কালী মন্দিৰটোত এইটো প্ৰাচীন কালী মন্দিৰ লিখা আছে ইয়াতে প্ৰাচীন কালী মন্দিৰ বুলি গান্ধী মণ্ডপ প্ৰাচীন কালী মন্দিৰ তো এয়াই আৰু বৰ্তমান সোমাব দিয়া নাই সেইটো কাৰণে মই সোমাব নোৱাৰিলোঁ নেক্সট টাইম আৰু কেতিয়াবা আহিম আৰু আপোনালোকক ভালকৈ দেখাম এই গান্ধী মণ্ডপৰ ভিতৰৰ সৌন্দৰ্য আৰু গাইজ এটা কথা ক'ব লগা আছিলে আপোনালোকে মোক মটোব্লগাৰ হিচাপে একচেপ্ট কৰে নে নাই নাজানো কিন্তু মই বহুত চেষ্টা কৰিম ভাল ভাল জেগা আপোনালোকক দেখাবলৈ মটোব্লগিং কৰিম যিহেতু আজি মোৰ এইটো প্ৰথম মটোব্লগিং মানে মোৰ GoPro Maxত নাজানো কেনেকুৱা হৈছে আপোনালোকে মোৰ আৱাজ শুনা পাইছে নে নাই নাজানো কিন্তু যি আপোনালোকক মই দেখাব খুজিছোঁ আজি দেখালোঁ মোৰ ইচ্ছা আছিল আপোনালোকক মটোব্লগিং কৰি কিনে গুৱাহাটীৰ মণ্ডপ মানে গুৱাহাটীৰ গান্ধী মণ্ডপ দেখাব ইচ্ছা আছিলে তো ফাইনেলি আজি আপোনালোকক মই দেখালোঁ গুৱাহাটীৰ গান্ধী মণ্ডপ আৰু এতিয়া সন্ধিয়া হ'বলৈ হ'লে কিন্তু তথাপিও চাওক গাইজ ডেটিঙৰ পপুলেশ্যন কমা নাই মানে যোৱাতে যিমান আছিল সিমানেই এতিয়াও আছে আৰু এয়া কালী মন্দিৰ ওপৰতো এটা কালী মন্দিৰ আছিলে আৰু এতিয়া বাজিল সময় 5:44 মানে ক'ব পাৰি এই জেগাটো ৰোমেণ্টিক প্লেচ বুলিও বহুত ৰোমেণ্টিক গাইজ বহুত ৰোমেণ্টিক কেতিয়াবা আহিব যদি আপোনালোকৰ নিজৰ কোনোবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মানে কি আৰু ভাই ভনীৰ লগতো আহিব পাৰে যদি ভাল ৰিষ্টা আছে আপোনালোকৰ মাজত তেনে ফুৰিবলৈ আহিব পাৰে কাৰণ এয়া বিখ্যাত প্লেচ হয় মানে বিখ্যাত ঠাই হয় গুৱাহাটীৰ চিল কৰিবৰ কাৰণে চাওক গাইজ চাওক গুৱাহাটী গাইজ গুৱাহাটী আপোনালোকক ৰখি কিনে অলপমান দেখাই আছোঁ This is Guwahati guys this is Guwahati চাওক গাইজ সৌটো চাওক গাইজ সৌটো চাওক সূৰ্যটো ডুবি আছে আৰু চাওক গাইজ কিমান ধুনীয়া আমাৰ গুৱাহাটীখন দিছ ইজ গুৱাহাটী দিছ ইজ অসম গাইজ দিছ ইজ অসম আছাম আৰু মই আছোঁ এয়া গান্ধী মণ্ডপ আৰু চাব পাৰিছে গাইজ দিনতে ওলাইছে আজি মুন ফুল মুন তাকো গাইজ পুৰা বগা ফুল মুন দেখা পাইছেনে নাই নাজানো গাইজ GoPro Max হয় দেখা পাব লাগে হিচাপত ইমান টকা খৰচ কৰিছোঁ যিহেতু এই GoPro Maxটোত সৌটো মুন মানে ফুল মুন আৰু এয়া গাইজ পাহাৰ চাওক পাহাৰ কিমান ধুনীয়া অ' মাই গড ইমান ধুনীয়া নাজাৰা চাব পাই আজি মই বহুতেই সুখী গাইজ বহুতেই সুখী তো এয়া আছিল আজিৰ ব্লগটো আপোনালোকক দেখালোঁ যি দেখাব পাৰিলোঁ যি দেখাব নোৱাৰিলোঁ তো নোৱাৰিলোৱে আপোনালোকক বেলেগ এদিন ভালকৈ দেখাম আৰু এয়া মোৰ বাইক আৰু যেহেতু আজি মোৰ ফাৰ্ষ্ট মটোব্লগিং তো আজি ফাৰ্ষ্ট মটোব্লগিঙত মই মোৰ বাইকৰ লগত চিনাকি কৰি দিওঁ এওঁৰ এটা মই নাম ৰাখিছোঁ এওঁ নহয় তাই বুজিছে তাই আৰু তাইৰ মই নাম ৰাখিছোঁ মিতা আৰু গাইজ মিতা মই এইকাৰণে ৰাখিছোঁ কাৰণ মিতা মানে হৈছে বান্ধৱী ইয়াক মই এনেকুৱা বান্ধৱী বুলি ভাবোঁ যি মোৰ সদায় মোৰ লগত থাকিব মোৰ নিজৰ লগত থাকিব মোৰ নিজৰ আপোন মোৰ সকলো সুখ দুখত সাথ দিব মই য'ত ইয়াক লৈ যাব খোজোঁ ই যেন মোৰ লগত কুশলে মংগলে যায় যেন আৰু ইয়াক গাইজ মই সদায় এটলিষ্ট টেংকি ফুল কৰিব নোৱাৰিলেও এটলিষ্ট আধা টেংকি মই সদায় ৰাখিম ইয়াত যেনেকৈ আছে কাৰণ ই মোৰ বেষ্ট ফ্ৰেণ্ড ই মোৰ গাৰ্লফ্ৰেণ্ড ই মোৰ লাভাৰ কি ক'ম গাইজ আৰু ইয়াক সেইকাৰণে নাম দিয়া হৈছে মিতা মানে বান্ধৱী মানে ভাল বান্ধৱী আৰু সেইকাৰণে ইয়াক নাম দিয়া হৈছে মিতা তো এই আছিল আজিৰ কাৰণে এটা ব্লগ
যদি ব্লগটো চাই ভাল লাগিছে তো গাইজ ছাবস্ক্ৰাইব কৰিব যদি নতুন নতুন মানুহ চাই আছে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গাইজ যিহেতু মোৰ চেনেলটো বহুতেই সৰু এইখিনি কম একদম সেইটো কাৰণে কৈছোঁ প্লিজ কৰি দিব তো এয়াই আছিল আজিৰ কাৰণে তো থেংক ইউ এণ্ড বাই বাই